আজি মই আমাৰ অৰুণা ভেক্সটি চেনেলৰ পাকঘৰত এই ফাকুৱা বুলি এবিধ পিঠা বনাবলৈ লৈছোঁ। এইটো আমি সুতুলি পিঠা বুলি কওঁ আৰু কোনো ইয়াক গুজিয়া বুলিও কয়। সেইটো আজি মই এই ধৰণে বনাই দেখুৱাব খুজিছোঁ। আপোনালোকে এইদৰে বনাই খাই চাবচোন। প্ৰথমতে মই লৈছোঁ এই আধা কেজি চুজি মিক্সিত মাৰি গুড়ি কৰি লৈছোঁ। এইখিনি লৈছোঁ হালোৱা আৰু এইকেইটা লৈছোঁ ইলাচি গুড়ি কৰি লৈছোঁ আৰু এইখিনি লৈছোঁ কুহুমীয়া গৰম গাখীৰ আৰু ইয়াত 1 লিটাৰ গাখীৰ তাতে 250 গ্ৰাম চেনি দি এইকেইটা ইলাচি গুড়ি দি মই এইটো ক্ষীৰটো বনাই লৈছোঁ। এই গুজিয়াটো হ'ব ক্ষীৰ দি পেলাই বনোৱা। আমি ক্ষীৰ সুতুলি বুলি কওঁ, আপোনালোকে ক্ষীৰ গুজিয়া বুলিও ক'ব পাৰে। এতিয়া এইটো ক্ষীৰটো বনাই ল'লোঁ। গাখীৰটো গৰম হ'বলৈ দিছোঁ মই। এতিয়া মই এইখিনি ভালদৰে সানি ল'ম। ইয়াতে মই অকণমান নিমখ দি লৈছোঁ। প্ৰথমতে নিমখ দি এই চুজিখিনি কুহুমীয়া গৰম গাখীৰ দি পেলাই সানি ল'ম। এনেকৈ আমি যিদৰে পিঠাৰ সুতুলি বনাবলৈ চাউলৰ গুড়ি সুতুলি বনাবলৈ মাৰোঁ, সেইদৰে চুজি গুড়িখিনি মাৰি ল'ব লাগে। এইদৰে গাখীৰখিনি কিন্তু অকণমান কুহুমীয়া গৰম হ'ব লাগে, একেবাৰে ঠাণ্ডা গাখীৰ হ'ব নালাগে। সাধাৰণতে আমি ক্ষীৰ সুতুলিৰ ভিতৰত নাৰিকল দিওঁ, কিন্তু আজি ফাকুৱাৰ উপলক্ষে বনোৱাৰ কাৰণে মাজত মই হালোৱা দি পেলাই বনাবলৈ লৈছোঁ। এইদৰে আপোনালোকেও বনাই খাই চাব। এবিধ বেলেগ ধৰণৰ সোৱাদৰ সুতুলি পিঠাৰ নিচিনা সোৱাদ পাব আপোনালোকে। এতিয়া এই চুজিখিনি আমি এইদৰে যিদৰে আটাৰ গুটি বনাওঁ, সেইদৰে এনেকৈ আটাৰ গুটি নিচিনা বনাই ল'ব লাগে। গুটিবিলাক বনাই এই বেলনাখনত অকণমান তেল দি ল'ব লাগে, নহ'লে যিহেতু চুজি ফাটি যায়। এনেকৈ লাহে লাহে বেলিব লাগে। এই গুজিয়া বা সুতুলি পিঠাটো মই বিশেষকৈ ফাকুৱা বুলি বনাইছোঁ। আমাৰ অসমত যিখিনি বৈষ্ণৱ ভক্ত আছে, তেওঁলোকে ফাকুৱাটো বৰ নৈষ্ঠিকভাৱে পালন কৰে। সকলো নামঘৰ সত্ৰ আদিত এই উৎসৱটি পালন কৰা হয় আৰু ঘৰলৈ বিভিন্ন ধৰণৰ আলহী অতিথি আহে। গতিকে আপোনালোকে এইদৰে ঘৰতে এবিধ বেলেগ ধৰণৰ মিঠাই প্ৰস্তুত কৰি আলহীৰ আগত পৰিৱেশন কৰিব পাৰে। সেইকাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। ভাল পালে আপোনালোকে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। এইদৰে গুটিবিলাক এটা এটাকৈ মই বনাই ল'ম। এনেকৈ গুটিবিলাক বনাই ল'ম। বনাই তাৰপাছত মই আপোনালোকক দেখুৱাম। এনেকৈ গোটেইবিলাক সুতুলি মই একেলগে বনাই লৈ তাৰপাছত ক্ষীৰত দি আপোনালোকক দেখুৱাম। দৰ্শক, এয়া আমাৰ গোটেইকেইটা সুতুলি বা গুজিয়া প্ৰস্তুত কৰি হৈ গ'ল। ইয়াৰ মাজত মই যদিও গাজৰৰ হালোৱা দিছোঁ, আপোনালোকে ইচ্ছা কৰিলে নাৰিকল, চেনি বা বাদাম জাতীয় বস্তু এনেকুৱা পুৰ বনাই দিব পাৰে। আৰু এইটো এতিয়া মই লৈছোঁ ইয়াতে 1 লিটাৰ গাখীৰ আৰু তাত লৈছোঁ মই 250 গ্ৰাম চেনি আৰু কেইটামান ইলাচি দি পেলাই এইখিনি গৰম কৰি মই ক্ষীৰ বনাই লৈছোঁ। এতিয়া মই ইয়াত লাহে লাহে জুইটো বঢ়াই দি এটা এটা ইয়াতে গুজিয়াকেইটা মই দি যাম। এইটো গুজিয়া বনাবলৈ তেনেই সহজ।
ইয়াক ভাজা বা অন্য সেকা একো প্ৰয়োজন নাই। এইদৰে প্ৰস্তুত কৰাৰ পাছত উতলা গাখীৰত দি ভালকৈ উতলিবলৈ দিব লাগে, সিজিবলৈ দিব লাগে। তাৰ পাছতে নমাই ফ্ৰিজত থৈ দিব পাৰে। মই যদিও 1 লিটাৰ গাখীৰত আধা কেজি চুজি দি পেলাই বনাইছোঁ, আপোনালোকে ইচ্ছা কৰিলে ঘৰৰ প্ৰয়োজন সাপেক্ষে ইয়াতকৈ বেছিকৈও প্ৰস্তুত কৰিব। এতিয়া 10 মিনিট সময় আমি এইদৰে উতলিবলৈ দিম। দৰ্শক, এয়া আমাৰ গুজিয়াখিনি হৈ গ'ল, ক্ষীৰত দিয়া গুজিয়া। দেখিছে এটাও ভগা নাই, ধুনীয়াকৈ গোটা গোটাকৈ ওলাইছে। এইখিনি সিজি গ'ল পূৰা। যিসকল লোকে ময়দাৰে বনোৱা গুজিয়া খাব নোৱাৰে, তেওঁলোকে এইদৰে চুজিৰে প্ৰস্তুত কৰি খাব পাৰে। এতিয়া মই এটা গুজিয়া দেখুৱাম। আৰু মই গেছটো ইতিমধ্যে বন্ধ কৰি দিম। এই ভিতৰত হালোৱাখিনি এইদৰে ওলাই যায়। এই ভুজিয়াবিধ খাবলৈ অতি সোৱাদ লগা হয়। এইদৰে আপোনালোকেও ফাকুৱা বুলি ঘৰতে প্ৰস্তুত কৰি খাই চাবচোন। আৰু এনেধৰণৰ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে আমাৰ অৰুণা ভেক্সটি চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি থয়। ধন্যবাদ। চুজিৰে বনোৱাৰ কাৰণ হৈছে, ময়দা বা অন্য বস্তুৰে বনালে কিছুমান লোকে অসুখ থকা লোকে খাব নোৱাৰে, গতিকে মই চুজি দি বনাইছোঁ। এইদৰে আপোনালোকেও চুজিৰে এবাৰ ট্ৰাই কৰি চাব পাৰে। ধন্যবাদ।